Hey everyone, Tia Assamese recipe channel tule apnalokok adorni janaisu. Aji moi musur dailor recipe ekhon loi aisu. Apnaloke bohute musur dail bonai khaisei sage aru janio. Kintu moino kenedore musur dailor recipe khon bonalo tar karone sao hak recipe tule agbaru. Prothomote moi ekhon kerahi pati tat 2 গিলাস পানী এনেদৰে দিলম মই খুলা বাসনত বনাইছো আপোনালোকৰ হাতত যদি সময় নাই তেতিয়া খালি আপোনালোকে প্ৰেসাৰ কুকাৰত দুটা সিটি আহালৈকে দি লব পাৰে ডালিখিনি চাই কিছুমানৰ ডালি এটা সিটিত খিজে কিছুমানৰ ডালি দুটা সিটিত খিজে এতিয়া মই ইয়াতে 2 গিলাস পানী কৰা কেৰাহী এটা দি লৈছো মই খুলা বাসনত বনাইছো এতিয়া মই পানীখিনি অকনমান উতল আহিব দিম তাৰ পিছত মই ইয়াতে মসুৰৰ ডালিখিনি দি দিম এতিয়া মই মসুৰৰ ডালি অলপমান ধুই দিছো হেখিনি দি দিছো আপোনালোকে ডালিটো মানুহৰ যিমানজন মানুহ আছে সেই মানুহখিনি পৰিমাণ হিচাপত বনাব মই ইয়াতে এখিনি ডালি 4 জন মানুহৰ হিচাপত বনাই আছো এতিয়া মই ডালিখিনি 15-20 মিনিট মান উতল আহালৈকে ডালিখিনি ভালকে উতলাম আৰু ইয়াতে মই পৰিমাণ মতন সোৱাদ অনুসৰি নিমখও দি দিছো তেতিয়া ডালিখিনি পটককে আৰু সোনকালে সিজিব এতিয়া মই ডালিখিনি 15-20 মিনিট মান সিজাই লম ডালিখিনি মোৰ কি ধুনিয়াকে উতলি আছে দেখিছানে ডালিখিনি দেখিছানে মোৰ কি ধুনিয়াকে উতলি আছে এতিয়া মই আধা চামুচতকৈ কম অকমান হালধিৰ গুৰি দি দিছো এই ডালিখিনি দেখিছানে ইমান ধুনিয়াকে উতলি আছে আৰু এই কাষতে থকা ফেনখিনি মই এনেদৰে কাঢ়ি পেলাই দিম ফেনখিনি কাৰণে খুলা বাসনত বনাব লাগে ফেনখিনি প্ৰেসাৰ কুকাৰত দিলে থাকি যায় যদি আপোনালোকৰ হাতত সময় আছে তেতিয়া হলে খুলা বাসনতে আপোনালোকে ডালিখিনি বনাব আৰু ডালিখিনি সোৱাদও হয় খুলা বাসনত বনালে মোৰ ডালিখিনি মই এবাৰ চাইছো ইমান ধুনিয়াকে সিজি গল এতিয়া মই ডালিখিনি তেল মাৰিম এতিয়া মই ডালিখিনি তেল দিবলৈ এনেদৰে এটা ডাঙৰ বিলাহী এটা লৈছো সৰুকে আৰু এটা শুকান জলকীয়া অকনমান পাঁচফোৰণ আৰু এফালতকৈ অকনমান কম হ'ব পিয়াজ আৰু দুটা নহৰু যদি আপোনালোকে খাই দিব পাৰে আৰু নাখালে নিদিবও পাৰে এতিয়া ডালিখিনি তেল দিম এতিয়া কেৰাহী এখন পাতি কেৰাহীখন অকনমান গৰম হ'ব দিছো আৰু ইয়াতে মই দি দিছো অকনমান তেল মিঠাতেল তেলখিনি ভালকৈ গৰম হ'ব দিম তাৰ পিছতহে মই পাঁচ তেল দিম ভালকৈ এতিয়া মোৰ তেলখিনি ভালকৈ গৰম হৈছে ইয়াতে মই পাঁচফোৰণখিনি দি দিছো আৰু লগতে শুকান জলকীয়াটো আৰু কাটি থৈ দিছো স্লাইচটো কাটি দি দিছো আৰু দুটা নহৰু আছিল মই এনেদৰে স্লাইচ কৰি কাটিছো আৰু লগতে বিলাহীটো মই যিখিনি আছে সেইখিনি মই এনেদৰে কাটি কিনে সৰু সৰুকৈ এতিয়া মই এইখিনি 1 মিনিটৰ কাৰণে ভাজি ল'ম এইখিনি দেখিছেনে মই এতিয়া ভজা হৈ গৈছে এতিয়া মই ডালিখিনি ইয়াতে দি দিছোঁ এইখিনি মই এতিয়া ধুনীয়াকৈ আৰু 1 মিনিটমানৰ কাৰণে লৰাই দিম হয় এইখিনি জোখতে যদি আপোনালোকে এতিয়া বিচাৰে অকণমান ডালিখন পনীয়া কৰি খাবলৈ তেতিয়াহ'লে অকণমান গৰম পানী এড কৰি দিব আৰু যদি নিবিচাৰে ডালিখিনি গোটাকৈ খাম বুলি ভাবে তেতিয়াহ'লে এনেদৰে ৰাখিলেই হ'ব এতিয়া মই ডালিখিনিৰ পৰা কাষত থকা ফেনখিনি এনেদৰে পেলাই দিছোঁ আৰু পাঁচফোৰণো আছিল অকণমান এনেদৰে কাষত আহি গৈছে সেইখিনিও একেলগে মই পেলাই দিছোঁ মই পাঁচফোৰণৰ গোন্ধটো আহাৰ কাৰণেহে পাঁচফোৰণখিনি দিওঁ পিছত মই এনেদৰে কাঢ়ি কেনে ফেনৰ লগত পেলাই দিওঁ আপোনালোকে খালি ৰাখিব পাৰে নহ'লে এনেদৰে পেলাই দিব পাৰে এতিয়া দাইলখিনি মোৰ ৰেডি হৈ গ'ল কমপ্লিট আৰু আপোনালোকে এইটো জোখতে নিমখ হৈছে নে নাই এবাৰ চাই ল'ব যদি নিমখ কমিছে তেতিয়াহ'লে অকণমান নিমখ দি দিব